Hey guys, welcome back to my channel. So আজি আপোনাক মই এনেকুৱা এখন বাইক দেখাম আপোনাকে মানে দেখি আচৰিত হ'ব তো আপোনাক গম পাই মই মোৰ বাইকখন কিমান সোনকালে আনিয়ে মডিফাই কৰিছিলো ঠিক আছে তো হি মানে মোতকৈ ফাষ্টত মডিফাই কৰিছে আপোনাক এবাৰ বাইকখন চাই লওক তো বাইকখন হ'ল ডিউগৰ 250 Gen 3 নতুন মডেল হয় ঠিক আছে তো আপোনাক আজি বাইকখনৰ ৰিভিউ আৰু বাইকখনৰ ডিটেইলছ আৰু কি মডিফাই কৰিছে কষ্ট মানে কিবা কি ডিটেইলছ সকলো কম আপোনাক ভিডিও লাষ্টলৈকে চাই থাকিব তো মানে কি মই ভিডিওটো কিয় বনাইছো মানে আপোনাকে বহুতে ল'ব বলে মানে ভাবি থাকিব পাৰে ন বহুতো সপোনৰ বাইক হয় এখন মানে ইয়াৰ সপোনৰ বাইক আছিল তো বহুতে ভাবি থাকে ল'ম বুলি তো আপোনাকে যাতে চাওক কি প্ৰবলেম পাইছে বা পারফরমেন্স কেনেকুৱা হয় ঠিক আছে তো কিমান কিছু কষ্ট মানে পৰিলে তালকে মডিফাইড বা কিমান কি মানে সকলো ডিটেইলছ মই কম ভিডিও আপোনাকে চাই থাকক ঠিক আছে তো প্ৰায় মানে কি মোৰ বাইকখনৰ ভিডিও বনোৱা হয় ন মাজে মাজে তো আজি মানে ইয়াৰ বাইকখন বনাইছো মানে কি তো ই বাইকখনৰ মানে ইচ্ছা যাইছিলে মই ৰ'ব নোৱাৰিলো মোৰ বাইকখন দেখি ঠিক আছে তো ইয়াক ডাইৰেক্ট কল কৰিলো এটা ভিডিও বনাও ঠিক আছে আপোনাক কোৱাটো মোৰ এটা দায়িত্ব হয় তো ফাৰ্ষ্ট আপোনাক মই বাইকখনৰ মডিফাইটো কৈ আছো তাৰপিছত আপোনাক মই বাইকখনৰ পাৰফৰমেন্স কেনেকুৱা মাইলেজ বহুত কিবা কিবি কম সেইটো লাষ্টত চাব আপোনাক ফাৰ্ষ্ট আপোনাক মডিফাইটো কৈ আছো ঠিক আছে তো ফাৰ্ষ্ট আপোনাক চাব পাৰে এইটো গোটেই গ্ৰাফিক্স কৰা আছে তো গ্ৰাফিক্সত কি কৰিছে ইয়াৰ মুখে শুনি লওক মানে মইতো ইমান গম নাপাওঁ নতুন হয় তো বাইকখন না 28 দিন হ'ল তাৰছত মই ভাবিলো কি বাইকখন মানে অলপ অৰেঞ্জ কালাৰ আৰু হোৱাইট কাৰণে অলপ লেটাৰ হ'ব পাৰে তো সেইটো কাৰণে মই মানে পুৰা পেপাৰ ব্লেক পেপাৰটো মাৰিলে তো যাতে আকৌ মোৰ মন গ'লে এৰুৱাই লিব পাৰো আৰু ব্লেক পেপাৰটো লগতে তোমাৰ অলপ আনকমন মানে মোৰ নিজৰ মতে মানে আৰু এই টেংকিটো অৰেঞ্জ আছিলে ন অৰেঞ্জ আছিলে হয় তো চাব পাৰে টেংকিটো অৰেঞ্জ আছিলে পুৰা ব্লেক কৰিছে আৰু বেকটো এইটো ব্লেক নহয় এইটো ব্লেক আছে যেহেতু মানে বাইকখনৰ মানে তোমাৰ কালাৰ মানে বেলেগ একো নাই হোৱাইট আৰু অৰেঞ্জ আছে বাকিখিনি ব্লেক সেইটো কাৰণে মই হুইলৰ পৰা ধৰি চবতে ব্লেক কালাৰটো মাৰি দিলে আৰু এইটো লগতে ব্লেক পেপাৰ আৰু এইবোৰ সব নিজৰ ডিজাইনৰ মানে মাৰি দিবলৈ কৈছোঁ তো আৰু এইখিনিত মানে মিনিমাম 4800 4600 মান এনেকৈ খৰচ হৈ গৈছে ফাৰ্ষ্টটো আপোনাক মই মডিফাইটো দেখাই লৈছোঁ ঠিক আছে তো মডিফাইটোৱে সকলোৱে আজিকালি বিচাৰে মানে আজিকালি তো চাব পাৰে মডিফাইটো আপোনাক মই দেখাই ল'ম তাৰপিছত আপোনালোকৰ বাইকখনৰ কিমান কি কষ্ট পৰিলে মানে প্ৰচেছটো কেনেকুৱা সকলো কম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ঠিক আছে যিকোনো ল'ম বুলি ভাবিছে বা ভাল পায় ডিউকখন তো আপোনালোকে লাষ্টলৈকে চাই থাকক বাইকখনৰ ফাৰ্ষ্ট যিটো মানে ওপৰৰ মডিফাই একো কৰা নাই মানে হেণ্ডেলটো কৰিব লগা কথাই নাই ডিউকৰটো মুখখনৰ কথাটো বেলেগ ঠিক আছে জাষ্ট গ্লাছখনে খোলা আছে আৰু মেইন মডিফাইটো মানে অকল গ্ৰাফিক্সে কৰিছে তো এইটো ই ক'লে মানে এইটো অৰেঞ্জ আছিলে সেইটো ব্লেক কৰিলে আৰু ইয়াত অলপ গ্ৰাফিক্স কৰিছে চাওক আৰু এইফালে নাম ৰাখিছে ডাঙৰীয়া 250 ঠিক আছে তো চাব পাৰে আৰু এটা চাব পাৰে হুইলকেইটা ব্লেক কৰিছে মানে হুইলকেইটা এনে কি হোৱাইট আহে ন হুইলকেইটা তোমাৰ অৰেঞ্জ আছিলে হুইলকেইটা অৰেঞ্জ কালাৰ আছিলে যিহেতু কেতিয়াবা মেইন কালাৰটো অৰেঞ্জ তো হুইলকেইটা মানে কালাৰ কৰি মিনিমাম 3টা মান স্প্ৰে কৰিছে মানে মিনিমাম 1000 টকাত মানে কালাৰটো হৈ গৈছে হুইলকেইটাৰ আপোনালোকে যি কৰে মানে এইটো কৰিব পাৰে আৰু বহুতে হুইল কভাৰ লগাইও লগাব চাগে হুইল কভাৰটো লগালে ভাল লাগে মানে অলপ তো হুইল কভাৰটো আগ চকা বেক চকা লগাব পাৰে যেনেকৈ মই লগাই সেইটো আছে তো এতিয়ালৈকে সি লগোৱা নাই আৰু ব্লেকে কৰিছে ব্লেক কৰিলেও বেয়া লগা নাই মানে চব বহুত বেছি ধুনীয়াকৈ মিলিছে মানে বহুতে জানিবলৈ বিচাৰে বাইকখনৰ মাইলেজ কিমান বা লৈ পেলাই ইয়াৰ কিবা প্ৰব্লেম হৈছে নেকি তো অলপ কিবা প্ৰব্লেম পাইছোঁ বুলি কৈছে কি প্ৰব্লেম পাইছে মই আপোনাক কৈছোঁ চাই থাকক তো এতিয়া মই আপোনালোকক একজোৰ চাউণ্ডটো এবাৰ শুনাই দিছোঁ শুনিব আপোনালোকে তো আণ্ডাৰ বুলি একজোৰ যিহেতু চাউণ্ডটো অলপ কমেই হ'ব আগৰ এইখনতকৈ আপোনালোকে চাউণ্ডটো এবাৰ শুনিব তো দেখিবলৈ পাইছে বহুত বেছি চাউণ্ডটো মজা হয় মানে আণ্ডাৰ বুলি একজন যিটো চাউণ্ডটো বহুত বেছি আছে পাৱাৰ আপোনালোকে যিমানে দিব ন সিমানে মাতটো বেছি আহিব মানে তো সেইটো বহুত বেছি ভাল কৰিছে আগতকৈ অলপ মানে স্মুথ কৰিলে চাউণ্ড বহুত বেছি স্মুথ মই মানে পিকআপ দুটাই কৈছে মই চলাইও চাইছোঁ বহুত বেছি মজা হয় তো আৰু মানে কি ক'বলগীয়া বেছি নাই আপোনালোকে ডিউকৰ পাৱাৰ জানে ইমান বেছি মানে বেয়া কিবা কিবি নাথাকে আৰু যিখিনি মানে আগতে নাছিলে ন এতিয়া মানে কোম্পানীয়ে বহুত বেছি ঠিক কৰিছে তো আগতে কিছুমান প্ৰব্লেম দিয়ে ডিউকৰ আপোনালোকে ভিডিঅ' বহুতে চাইছে চাগে যিসকলে ল'ম বুলি ভাবিছে তো এতিয়া বহুত বেছি মজা আৰু তাৰ কুইক লঞ্চাৰ আৰু কুইক চিটাৰ আছে মানে যিটো আপোনাৰ ক্লাছ নধৰাকৈ আপোনাক গিয়াৰ চিয়াৰ লগাব পাৰে ইমাৰ্জেঞ্চিত আৰু মেইন কথা কৈ দিয়া মানে বহুতে কৈ থাকে মাইলেজটো কিমান দি আছে কি কথা সেইটো কথা কৈ দিয়া এবাৰ তো বাইকখন মানে আপুনি প্ৰথম লোৱাৰ পৰা ছাৰ্ভিচিং নিদিয়ালৈকে মাইলেজ একেবাৰে কম পাব তেল ভৰাই আপুনি লাগি যাব যিহেতু মানে এতিয়া মাইলেজ মোৰ মিনিমাম 22 দি আছে মানে ডেঙালৈ ওলাই আহিলে ঘৰৰ পৰা মিনিমাম মানে তোমাৰ 8 কিলোমিটাৰ হয় মানে 80 টকা 100 টকা তেল লাগে তো প্ৰথম মাইলেজ 22 মান পাব আৰু প্ৰথম ছাৰ্ভিচিংটো যোৱাৰ পিছত অলপ বাঢ়িব আৰু মানে 30 ভিতৰত থাকিব আৰু যেতিয়া দুটামান ছাৰ্ভিচিং যাব তেতিয়া মানে 35-30 ইমানটো পাব আৰু মানে মেইন তোমাৰ 30 থাকিব তুমি 35 নাভাবিবা 35 হাইৱেত অলপ বেছি দিব খালি ইয়াত অলপ বহুত কম থাকে যিহেতু অলপ মানে এইবোৰ বাইক লাহেকৈ নাযায় স্পীডি হয় তো সেইটো কাৰণে মানে মিনিমাম 30 ভিতৰতে পাম আৰু তাৰ ওপৰত পোৱা নাযাব কিন্তু প্ৰথম ছাৰ্ভিচিং নিদিয়ালৈকে মানে মাইলেজটো অলপ কম পায় আৰু কুলেনটো অলপ মানে বেছি খায় তো এতিয়া একবাৰ কুলেন ভৰাই দিয়া হ'ল ঠিকে আছে তো গাইজ বাইকখনৰ কথা কি ক'বলৈ আছিলে ক'লোঁ তো এতিয়া আপোনালোকে মানে প্ৰাইচটো কিমান অনৰোড কিমান পৰি আছে বা ষ্টকত কিমান আহে আৰু ই কেনেকৈ লৈছে আপোনাক মই প্ৰচেছটো এবাৰ কৰিছোঁ তো তুমি এখন কেছ নে মানে EMI ল'লা মানে এইখনৰ অনৰোড প্ৰাইচ হৈ গ'ল 285 তো মই মানে 1.5 লাখ টকা ডাউন পে'মেণ্ট দিছোঁ বাকী মানে ফাইনেন্স কৰা হৈছে দেউতাহে তেনেকৈ ফাইনেন্স কেইবছৰ কৰিছিলে পাহৰিলোঁ বাৰু কিন্তু মানে মিনিমাম 3 বছৰ 4 বছৰ ফাইনেন্স কৰিব পাৰি তো 3500 4000 তেনেকুৱা 5000 তেনেকুৱা ভিতৰত মানে ফাইনেন্স আহি যায় যিমান ডাউন পে'মেণ্ট বেছি দিব সিমান ফাইনেন্সটো মানে EMIটো কমি আহে তো এতিয়া মই আপোনাৰ EMI কৰিছোঁ মানে মিনিমাম 3 বছৰমান মানে ফাইনেন্স কৰা হৈছে
তো গাইজ মই যিখিনি ক'ব পাৰোঁ ক'লোঁ আৰু আপোনালোকৰ যদি কিমান কুৱেশ্যন থাকে ন কিছুমান কুৱেশ্যন থাকিলে মোক কমেণ্ট কৰি জনাব আপোনালোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো আৰু বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো যিখিনি মানে ক'ব লগা আছিলে মই ক'লোঁ ঠিক আছে তো ভিডিঅ'টো কেনেকৈ লাগিলে চাই কমেণ্টত জনাব তো আজিৰ কাৰণে ইমানেই লাষ্ট আপোনালোকে একজনৰ চাউণ্ডটো এবাৰ শুনি লওক